ওয়েলকাম টু ধ্যান ব্লগ বন্ধুসকল আজি হেপী দেৱালী আৰু বন্ধুসকল আজি আমি বম চম পুৰা ফুটাই আছোঁ এই দহন আৰু আমাৰ এই স্কাচ এদিন নুফুটা এইটো আগৰ খালি আমাৰ বেলেগে আমাৰ চকতে পূজা হৈছিল বেলেগে আমাৰ ফুটাইছিল সেই ফুটা মাল আমি ফুটা কি কৰোঁ না দেখাই আছোঁ হওক এনেকৈ আমি দেৱালী বম ফুটাওঁ এই মাল দি আৰু আমাৰ ঘৰতে এই মই তাৰমানে গেটৰ পৰা এনেকৈ তলা বনাইছোঁ এইবাৰ বেছি বেলেগ লাইটিং তাৰমানে পুৰা গেটৰ তলা এটা বনাইছোঁ আগৰ বুলি সেই বুলি একদম পুৰা সৰু সৰু বুলি পূজা হৈ আছে এইফালে চবফালে বম বম পুৰা বম ফুটাই আছে ঘৰতো বেলেগত অত জ্বলা নাই ডাইৰেক্ট গেটৰ এটা তলা বনাইছোঁ সেই তলাতে এইবাৰ দেৱালী এইবাৰ আপোনাৰ দেখাই আছোঁ বঙলৈ টাউনৰ ভিতৰত লাইটিং কেনেকুৱা হৈছে গোটেই টাউনৰ ভিতৰত দেখা মাৰি যায় সেই বাইক লৈ লাষ্ট আমাৰ এইখন ঘৰ দেখাই দিওঁ এইখন পুৰা পুৰা লাইট জ্বলাইছে মানে এতিয়া ভানিতে এতিয়া বোলে হাতৰ বোলে জলকীয়া মই ফুটাব এয়া এই কোনোবা কৰিবি তই এয়া জানি তাৰপৰা আছে এই হাতখন চাওঁ একো নাই আমাৰ লোহাৰ হাত হয় এইবাৰ আৰু এটা ফুটো এইবাৰ হাততো ফুটাব নোৱাৰি কি কৰি নোৱাৰি নোৱাৰি পাৰি 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 বম নেকি এইটো কি ভাই আজি বিশেষ দেখাটো পিঠা বনোৱা আজি মোৰ ভিডিঅ'টো এইখিনিয়ে মোৰ আজি হেপী দেৱালী বেছি দীঘল নহয় একদম পুৰা চব বনাইছোঁ মোৰ যদি ভিডিঅ' ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেলেগ নাযাব আৰু হেপী দেৱালী